পাছপোৰ্ট আমি সকলোৱে জানো যেতিয়া আমি বিদেশত ফুৰিবলৈ যাওঁ বিভিন্ন দেশত তেতিয়া আমাক এখন পাছপোৰ্ট লাগিব আৰু সেই পাছপোৰ্টৰ লগতে এখন ভিসাও লাগিব যিখন দেশত আমি ফুৰিবলৈ যাম আজি কথা পাতিম পৃথিৱীৰ মোষ্ট ষ্ট্ৰংগেষ্ট পাছপোৰ্টৰ কথা গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হেনলি পাছপোৰ্ট ইনডেক্স 2022 হৈছে এনেকুৱাখন ইনডেক্স য'ত পৃথিৱীৰ বিভিন্ন দেশৰ পাছপোৰ্টৰ ষ্ট্ৰংগেষ্ট সম্পৰ্কে উল্লেখ কৰা আছে এই ইনডেক্সত ফাৰ্ষ্ট ৰেংকত আছে জাপান আৰু ছিংগাপুৰ ছেকেণ্ড ৰেংকত আছে জাৰ্মানী আৰু সাউথ কোৰিয়া থাৰ্ড ৰেংকত 4খন দেশ আছে ফিনলেণ্ড ইটালী আৰু স্পেইন আৰু এখন আছে যিখন আপোনালোকে মোক কমেণ্টত মেনশ্যন কৰিব এই ইনডেক্সৰ একেবাৰে লাষ্টত আছে আফগানিস্তান আৰু ইৰাক এতিয়া হয়তো আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে আমাৰ ভাৰত কিমান ৰেংকত আছে বা কিমান নম্বৰত আছে আমাৰ ভাৰত 83 ৰেংকত আছে এই ইনডেক্সৰ জৰিয়তে আমি এটা কথাই বুজিব পাৰোঁ যিকেইখন ৰাষ্ট্ৰ বা দেশ টপ 10ত আছে তেওঁলোকৰ যিখন পাছপোৰ্ট বা তেওঁলোকে যিখন পাছপোৰ্ট তেওঁলোকৰ নাগৰিকসকলক প্ৰদান কৰে সেই পাছপোৰ্টখন যথেষ্ট ষ্ট্ৰং হয় আৰু সেই পাছপোৰ্টখনে তেওঁলোকে কোনো ধৰণৰ ভিসা নোহোৱাকৈ বহুত দেশত ফুৰিব যাব পাৰে